বহুতৰে সপোন থাকে 220 পালচাৰ এখন ল'ব বুলি। হয়তো কোনোবাই পইচাৰ কাৰণে ল'ব নোৱাৰে, যিহেতু বাজেটটো খুব ডাঙৰ বাজেট। গতিকে এই বাইকটো আপোনালোকে চাবলৈ পাইছে, মোৰ ফ্ৰেণ্ডৰ বাইক হয়। তেওঁ গাড়ীটো বিক্ৰী কৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। গাড়ীটো মোৰ বন্ধু মানে আৰ্থিক অৱস্থাৰ কাৰণে বিক্ৰী কৰি আছে। গতিকে আপোনাৰ সপোনৰ বাইকটো 220 পালচাৰ গাড়ীখন যদি আপুনি ল'ব বিচাৰিছে, A to Z ডিছক্ৰিপশ্যন বক্সত থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মোৰ ফ্ৰেণ্ডৰ লগত। একদম ধুনীয়া কণ্ডিশ্যন আছে, একো কোনো ধৰণৰ প্ৰব্লেম নাই। জাষ্ট আৰ্থিক অৱস্থাৰ কাৰণে বাইকটো মানে চেল কৰি আছে। আপোনাৰ সপোনৰ বাইক আপুনি যদি 220 ল'ব বিচাৰে কণ্টেক্ট কৰিব। আৰু বেছি পুৰণাও নহয়, 2020 চনৰ নৱেম্বৰ মাহৰ ৰেজিষ্ট্ৰেশ্যন এইটো। আৰু RTOটো আছে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেশ্যন। আৰু বাইকটো আপোনাৰ চলিছে 28,000 কিলোমিটাৰ চলিছে। টায়াৰ আগফালৰটো পিছফালৰটো চব ধুনীয়া কণ্ডিশ্যন আছে, একো কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। আৰু বাইকৰ যিটো ইঞ্চুৰেঞ্চ আছে এতিয়ালৈকে ফেইল হোৱা নাই। 2025 চনত ফেইল হ'ব ছেপ্টেম্বৰ মাহত। গতিকে যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে ল'ব পাৰে, প্ৰব্লেম নাই, গাড়ীৰ কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু আপোনাৰ বহুত ধুনীয়া কণ্ডিশ্যন। আৰু আপোনালোকে চাবলৈ পাইছে ভিডিঅ'টোত, বহুত ধুনীয়া কণ্ডিশ্যন, কোনো ধৰণৰ প্ৰব্লেম নাই। ল'লে ল'ব পাৰে। ডিছক্ৰিপশ্যন বক্সত নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু বাইকখন মানে আপোনাৰ ফাইনেন্সত আছিলে, ফাইনেন্স ক্লিয়াৰ হৈছে, NOC চাৰ্টিফিকেট অলৰেডি আছে, চব দিব পাৰিম। আপুনি যদি বাইকটো আজি লয়, আপোনাৰ নামত আজিয়ে ট্ৰেন্সফাৰ কৰি দিয়া হ'ব, একো কোনো ধৰণৰ প্ৰব্লেম নাই। জাষ্ট আপুনি আমাৰ লগত যাব লাগিব অফিচত, RTO অফিচত যাব লাগিব মৰিয়ামাৰী, মৰিয়ামাৰী নহয়, মৰিগাঁও যাব লাগিব। মৰিগাঁও গৈ লগে লগে আপোনাৰ নামত ট্ৰেন্সফাৰ কৰাই দিব পাৰিম, একো কোনো ধৰণৰ প্ৰব্লেম নাই। গতিকে যদি কোনোবাই লয় আৰু তেতিয়াহ'লে কণ্টেক্ট কৰিব। আৰু প্ৰাইচটো হৈছে আপোনাৰ 80,000। যদি আপোনালোকে ল'ম বুলি ভাবিছে কিবা এটা কম বেছ কৰা হ'ব। গতিকে মই প্ৰাইচটো কৈ দি আছোঁ, 80,000 হয়। বন্ধু-বান্ধৱীসকল, যদি কোনোবাই বাইকটোৰ প্ৰতি কোনোবাই ইণ্টাৰেষ্টেড আছে, গাড়ীটোৰ A to Z ডিছক্ৰিপশ্যন বক্সত থাকিব, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু একো প্ৰব্লেম নাই, আপোনালোকে নিশ্চয় চাবলৈ পাইছে, মই আপোনালোকক দেখুৱাইছোঁ গাড়ীটো। যদি কোনোবাই ইণ্টাৰেষ্টেড হয় নিশ্চয় কল কৰিব। আৰু যিসকলে মানে নলয় আৰু সেইসকলে অযথা ফোন মাৰি ডিষ্টাৰ্ব নকৰিব, অনুৰোধ কৰি কৈছোঁ। যিসকলে মানে বাই কৰিব বিচাৰিছে, মানে বাইকটো ল'ব বিচাৰিছে, সেইসকলেহে মাত্ৰ এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে ফোন কৰিব।